হেল্ল' বন্ধুসকল, আপোনালোকৰ সকলো ভালে আছেনে? আজি মই নতুন আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। কাৰোবাক ভাল পোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিত থাকে, হৃদয়ত নহয়। কোনোবাই মোক সুধিছিলে, তুমি কি কৰা? মই কৈছিলোঁ, দলং নোহোৱা নদীত প্ৰেমৰ নাও চলাওঁ। তেতিয়া বহুত কষ্ট হয় যেতিয়া আপোন মানুহ যেনে অচিনাকিৰ ভাও ধৰে। সকলোকে সহজতে বিশ্বাস কৰাটো সঠিক নহয়, কাৰণ চেনি আৰু নিমখ ৰং দেখাত একে, কিন্তু সোৱাদ বেলেগ বেলেগ। আনক তুমি যিমান গৰম কৰা, এবাৰ হ'লেও সেই আগৰ পৰিস্থিতিলৈ আহি যায়। ঠিক তেনেকৈ মানুহৰ যেতিয়া খং উঠে, বহুত খং উঠে, অলপ সময়ৰ কাৰণে ধৈৰ্য ধৰা, এবাৰ তাৰ খং ঘূৰি যাব, আকৌ আগৰ ঠাইলৈ ঘূৰি আহিব।